আজি আমাৰ মাজত উপস্থিত সাংবাদিক বন্ধুসকল, আমাৰ লগতে উপস্থিত আছে আমাৰ কাৰ্বি আংলং বাঙালী সমাজৰ পৰা সম্পাদক, সভাপতি, মুখপাত্ৰ সদস্য। যোৱা কেইদিনমান আগত ৰংকুটত যি ঘটনা, নিন্দনীয় ঘটনা ঘটিছে, যি শিশু 9 বছৰীয়া শিশুৰ ওপৰত যি নিন্দনীয় ঘটনা ঘটিছে, সেই নিন্দনীয় ঘটনাক আমি কাৰ্বি আংলং বাঙালী সমাজৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু যি এই ঘটনাৰ লগত জড়িত দোষী, সেই দোষী কৰায়ত্ব কৰিব পাৰিছে বুলি আমি যোৱাকালি শুনিলোঁ। যোৱাকালি কৰায়ত্ব কৰিছে। সেই কৰায়ত্ব কৰাক আমি প্ৰশাসনৰ অনুৰোধ জনাইছোঁ যাতে সেই দোষীক যি কুকৰ্ম এই শিশুৰ 9 বছৰীয়া শিশুৰ ওপৰত কৰিছে, সেই কুকৰ্মৰ থকা জড়িত আমাৰ এই ৰংপুৰ নিবাসী গৌতম নাথ, তেখেতে এক শিক্ষক হয়। আমি সেই শিক্ষকক আমি কাৰ্বি আংলং বাঙালী সমাজে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যাতে তাক ফাঁচীৰ কাঠত ওলমিবৰ কাৰণে মই কাৰ্বি আংলং বাঙালী সমাজৰ পৰা আমি প্ৰশাসনক এবং কাৰ্বি অসমৰ DGP মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে তেখেতক সেই শাস্তি প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কাৰ্বি আংলং বাঙালী সমাজৰ পৰা। কাৰ্বি আংলং বাঙালী সমাজৰ প্ৰতিনিধিসকল আছোঁ ইয়াতে বৰবিল শম্ভু মালাকাৰ তেওঁৰ ঘৰত। খুব দুখ মনেৰে আজি আমি ইয়াতে উপস্থিত হৈছোঁ। আজি কিছুদিন আগত আমাৰ সমাজৰ প্ৰতিভূ, সমাজ গঢ়োতা, শিক্ষক মহলৰ এজন উদণ্ড যুৱকৰ কামনাৰ বলি হৈছে মোৰ ঘৰৰেই এক কণমানি শিশু। এই কণমানি শিশুটিৰ যি উদণ্ড তেওঁৰ কামনাৰ বলি যিজনে কৰিছে, এই শিক্ষক মহলৰ যি গৌতম নাথ নামৰ পাখণ্ডটো, এই পাখণ্ডটোক কঠোৰৰ পৰা কঠোৰতৰ শাস্তি দি প্ৰশাসনে যাতে এক দৃষ্টান্তমূলক উদাহৰণ ৰাখি যাব পাৰে, ভৱিষ্যতে যাতে এই কুকৰ্ম আৰু কোনেও যাতে কৰিবলৈ সাহস নকৰে, তেনেকুৱা আমি এই প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ যে এক উচিত সময়তে তৎপৰতাৰে যোৱাকালি এই দোষীক প্ৰশাসনে কৰায়ত্ব কৰিছে। কৰায়ত্ব কৰাৰ বাবে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু যি আইন আদালত আছে, আইনৰ জৰিয়তে এই পাখণ্ডটোক অতি সোনকালে পাৰিলে ফাষ্ট ট্ৰেক কোৰ্টত ইয়াৰ বিচাৰ কৰি তেওঁৰ দৃষ্টান্তমূলক যি শাস্তি, কঠোৰতম শাস্তি, ফাঁচী কাঠত যাতে ওলমাই দিব পাৰি, তেনেকুৱা ধৰণৰ এটা শাস্তি তেওঁক বিহি দৃষ্টান্ত ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ আমি গৌৰৱ অনুভৱ কৰোঁ, আমি এক উচ্চ চিন্তাৰ ধাৰাৰ মানুহ বুলি নিজকে জাহিৰ কৰিব বিচাৰোঁ সমাজত। কিন্তু দেখা গৈছে এই সমাজতেই এই মানে অসভ্য নাৰী মাংসলোভী কিছুমান পাখণ্ড যুৱকৰ উৎপাতত আমাৰ শিশুসকল, মহিলাসকল সুস্থিৰে থাকিব নোৱাৰে। সেইকাৰণে এই পাখণ্ডটোক শাস্তি দিলে যিসকলে তেনেকুৱা কাম কৰিম বুলি ভৱিষ্যতে ভাবি আছে, তেওঁলোকেও মানে কৰিবলৈ ভয় পাব। তাৰ লগতে মই আৰু এটা আহ্বান জনাম আমাৰ প্ৰশাসনক। আমাৰ প্ৰশাসনৰ ওপৰত আমাৰ পূৰা আস্থা আছে, বিশ্বাস আছে। এই প্ৰশাসনে তেওঁক শাস্তি দিয়ক। লগতে যি আমাৰ শিশু কন্যাজনী যি বলাৎকাৰৰ বলি হৈছে, এই কন্যাজনীক এক আৰ্থিক সাহায্য দি তেওঁৰ ভৱিষ্যত যাতে উজ্জ্বল কৰিব পাৰে, সমাজত যাতে তেওঁ মুখ ওলাব পাৰে, তেনেকুৱাকৈ কিছু আৰ্থিক সাহায্য কৰি তেওঁক মানে যাতে অলপ উৎসাহ উদ্দীপনা দিয়ে, তাকে মই অনুৰোধ জনাই, প্ৰশাসনক অনুৰোধ জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन।
बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्रि बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।